মিণ্ট ফ্লেভাৰ চিকেন বনাইছোঁ বহুত বেছি হেল্ডি আৰু বিৰাট টেষ্টি জলকীয়া পাউডাৰ দিয়া নাই কালাৰটো চাওকচোন ৰেচিপিটো ভিডিঅ'টোতে আছে চাই ল'ব আকৌ মুখত ঢাকনিখন লগোৱা দিন আহিলে সবফালে শুনি আছোঁ আহি আছে বজাৰ আহিছোঁ মানে লগাই লৈছোঁ নিজৰ সেফটিৰ কাৰণে মাছ ল'ব আহিছোঁ ইয়াত এখন দোকান আজি দেখিলোঁ গোটেই অসমৰ চব্জিখিনি পায় ঔটেঙাৰ পৰা নেমু টেঙালৈকে লোকেল লেচেৰা এইয়া ৰঙালাও এই কোমোৰা জালি অমৰা মই অমৰা আনিলোঁ আচাৰৰ কাৰণে নেমু টেঙাও পালোঁ এতিয়া আহি ঘৰত ভাত তাত বনাই ভাত খাবৰ কাৰণে আজি নেমু দি ভাত খাম আমিতো নেমু পোৱাই নাই কিমান দিনৰ পিছত যে আজি খাব লৈছোঁ এইটো নেমু পালেং শাকে দি মাছ বনাইছোঁ ভাঙন মাছ বাটা মাছ বুলি কয় আৰু টাৱাখন নাচাব প্ৰন বনাইছোঁ বাটাৰ অকণমান মই অলপ স্মকি টেষ্ট দিবৰ কাৰণে অকণমান সেইখন টাৱা সেইকাৰণে ভাল হয় তাতে বনাইছোঁ বেলেগ টাৱাত অকণমান দিগদাৰ সেই স্মকি টেষ্টটো দিবৰ কাৰণে এয়া ভাত খাব লৈছোঁ ভাল হৈছে ন অলপ বাৰ্ণ কৰি দিছোঁ মানে এইটো বাৰ্ণ হোৱা নাই জাষ্ট সেনেকৈ বনাইছোঁ ৰেচিপিটো কেতিয়াবা দিম বাৰু বহুত ভাল পায় মাইছা খাই অমৰাখিনি আনা বুলি কৈছিলোঁ যে ইমান টান হৈছে কিন্তু মাইছা আৰু মোৰ ফেভৰেট অমৰা আচাৰ সেইকাৰণে অমৰা আনিছোঁ কাটি আছোঁ হাত একদম জ্বলি গৈছে আৰু আমাৰ কাটিব লগা সেনেকুৱা সুবিধাও নাই তথাপিতো কাটিছোঁ এনেকৈ ঠেকেনীয়াই হ'লেও আধা কেজিয়ে আনিছোঁ এনেকুৱা লাগিছে কিয় আনিলোঁনো আধা কেজি কিন্তু কাটিলোঁ গোটেইখিনি কাটি মেলি আজৰি কৰি অকণমান ৰ'দতো দিলোঁ উলিয়াই এয়া চিকেন কালি বনাইছিলোঁ পাকঘৰতে আছোঁ আজি চিকেনটো মানে বনাম অলপ বেলেগ সোৱাদত বনাব খাব এটা বেলেগ সোৱাদ পাব আৰু চাওক এতিয়া মই কি দিছোঁ ধনিয়া পদিনা সমান লৈছোঁ কেইটামান নৰসিংহ পাত কাটি ল'ম এইখিনি ধুই পেলাই কাটি লৈছোঁ তাৰপিছত কেৰাহীখনত তেল অকণমান দি তাত গোটা গৰম মছলা দিছোঁ দালচেনি লং ইলাইচি দি তাত 3টা মজলীয়া আকাৰৰ পিঁয়াজ কাটি দিছোঁ বিলাহী 2টা কাটিছোঁ কেঁচা জলকীয়া আদা নহৰু যদি গোটাকৈ থাকে ইয়াতে দিব মোৰ পেষ্ট আছে কাৰণে পিছত দিম বাকী এইখিনি অলপ ভাজি ধনিয়া পদিনা নৰসিংহ পাতখিনিও ইয়াতে দিলোঁ এতিয়া এইখিনি মই ভালকৈ ভাজিম ফুল ষ্টিম দিয়ে ভাজিম যাতে বাৰ্ণ নহয় সেনেকৈ ভাজিম ভালকৈ এনেকৈ লৰাই ভাজি ঠাণ্ডা হ'ব দিম এইখিনি পেষ্ট কৰিব লাগিব যেতিয়া চিকেনখিনিত ভালকৈ ধুই নিমখ জলকীয়া গুড়ি আদা নহৰু পেষ্ট দি সানি ল'লোঁ আৰু পিঁয়াজ ভাজা কেৰাহীখনতে এতিয়া মই এইখিনি ভাজিম এইখিনি তেল অলপ দি পেলাই গোটেইখিনি দি পেলাই এতিয়া অলপ ঢাকন দি পেলাই ভাজি ল'ম ঢাকনখন দি মই অলপ ফুল ষ্টিমতে ভাজিম কাৰণ চিকেনৰ পানীটো ওলাই মোক কিন্তু অলপ ফ্ৰাই লাগিব এই চিকেনটো বনাব খুবেই ইজি আৰু খাবতো ক'বই নালাগে বিৰাট সোৱাদ হয় আৰু এই ঠাণ্ডা বতৰৰ কাৰণে নহয় একদম চুপাৰ আৰু এইখিনি হ'ল এইখিনি এটা পেষ্ট বনাই ল'ম মাংসও এয়া পানী ওলাই আছে কৈছোৱে ন হৈছে এয়া ভাজাটো কেনেকৈ গম পাব জানে এইয়া তেলটো ওলাইছে যে মানে ভাজা হৈছে ইমানখিনিলৈকে ভাজিব লাগিব এতিয়া এইখিনি মই নমাই থৈ দিম তেলটো চেকি নমাই থৈ দিম এখন থালত মই ষ্টেপ বাই ষ্টেপ দেখাওঁ অকণমান দীঘল হয় তেতিয়া সকলোৰে সুবিধা হ'ব তেল অলপ দি পেলাই জিৰা কেইটামান মেথি 2টামান দিলোঁ কেৰাহীত তেতিয়া কোনোবা নতুন ৰান্ধনি হ'লেও যাতে একেবাৰে ভুল নহয় সেইকাৰণে মই ইমান মানে দেখুৱাই দিওঁ ফটাফট কৰি নিদিওঁ এইয়া পেষ্টটো বনাই লৈছোঁ এতিয়া পেষ্টখিনি এইখিনি যেতিয়া ভাজা ভালকৈ হ'ব ইয়াতে পেষ্টটো দিম মই ষ্টিমটো অলপ কমাই ল'ব কিয় তেলটোত গৰম তেলত আৰু হাতাখন দি ল'ব তেতিয়া নহ'লে টোপাই বাহিৰত পৰি আহে গাত পৰিব এতিয়া লাহে লৰাই দিলে হ'ল এতিয়া আকৌ মই ঢাকন দি থ'ম তাৰপিছত কিমান ইয়াত সোৱাদ অনুযায়ী নিমখ হালধি আদা নহৰু পেষ্ট জিৰা ধনিয়া গুড়ি মছলা এইখিনি ইয়াতকৈ আৰু বেছি মছলা নাই গৰম মছলা অলৰেডি দিয়াই গৈছে পেষ্টটোত আৰু এইখিনি এতিয়া অলপ মিডিয়াম ষ্টিমত অলপ ভাজিব লাগিব আকৌ অকণমান সময় ঢাকন দি ভাজিম এইটো যেতিয়া ভাজা যায় ভালকৈ কি হয় সোৱাদটো বিৰাট ধুনীয়া হয় এয়া ভাজা হৈছেই এই যে ভাজা হ'ল এতিয়া ভাজা হোৱাত চিকেনখিনি দিছোঁ ভাজি থোৱা চিকেনখিনি এতিয়া ষ্টিমটো কিন্তু মিডিয়াম কৰি দিছোঁ
ভাজি থোৱা এইখিনি দি পেলাই মই আৰু অলপ সময় ঢাকন দি পেলাই ভাজি দিম মিডিয়ামকৈ ৰাখিব একদম কমাই নিদিব একদম বঢ়াই নিদিব আৰু কিছুমানে গেছ যদি অলপ কমকৈ জ্বলে তেতিয়াহ'লে ফুল ষ্টিমতে ৰাখিব মোৰতো বেছিকৈ ওলায় মানে সেইকাৰণে অলপ কমাই ৰাখোঁ আকৌ ঢাকন দিছোঁ এয়া হৈছে আৰু ভাজা এতিয়া জোখমতে পানী দি দিব জলকীয়াটো আপোনালোকৰ নিজৰ ইচ্ছামতে দিব ইয়াত মই অকণমান জালুকৰ গুড়িও দিলোঁ ইহঁতৰ দেউতাকৰ অকণমান চৰ্দি লাগি আছে চৰ্দি তৰ্দি যদি হৈ থাকে নহয় এনেকুৱা ধৰণৰ চিকেন কাৰী এটা বনাব খুৱাব আৰু সঁচাকৈ ভাল পাই যায় গাটো খুব ভাল পায় এইটো ভাত পৰঠা পুৰি যিহৰ লগত হ'লেও সোৱাদ লাগে সেয়া চাওক কি ধুনীয়া হৈছে ন কালাৰে সোৱাদো যে এনেকুৱা সোৱাদ হয় কি ধুনীয়া কালাৰ জলকীয়া গুড়া একচুৱেলি দিবই নালাগে ন জলকীয়া গুড়াটো পেটত অনিষ্ট কৰে গেছ কৰে সেইকাৰণে দিব নালাগে এয়া মোৰ হৈ গ'ল এতিয়া খোৱাহে কথা আৰু ভিডিঅ'বিলাক চাই কেনেকুৱা পাই জনাব ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আকৌ আজিলৈ সামৰোঁ কালিলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আহিম এয়া হাজবেণ্ডক গৰমে অলপ খাব দিছোঁ চৰ্দি লাগি আছে যে ঠিক আছে বাই বাই